নমস্কাৰ পোনপ্ৰথমে সকলোকে আমাৰ চেনেল আসাম ষ্টাডি গাইডলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ইণ্ডিয়ান পলিটি সিৰিজৰ থাৰ্ড পাৰ্ট। ইয়াৰ আগতেও আমি ইণ্ডিয়ান পলিটি দুটা পাৰ্ট ডিসকাস কৰিলো। আপোনালোকে যদি সেইবোৰ চোৱা নাই তেন্তে চাই ল'ব, তলৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। আৰু আপোনালোকে যদি এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী সিৰিজটি এতিয়ালৈ চোৱা নাই তেন্তে চাই ল'ব। আপোনালোকৰ সুবিধা হোৱাকৈ প্লেলিষ্ট বনোৱা হৈছে আৰু তলৰ ডেসক্ৰিপচনতো লিংক দিয়া আছে, তাৰ পৰাও চাব পাৰিব। আপোনালোকৰ বহুতেই চাগে আসাম পুলিচ কনষ্টেবলৰ ইউবিত এপ্লাই কৰিছিল। এতিয়া যেহেতু আপোনালোকৰ ফিজিক্যাল টেষ্টৰ এডমিট কাৰ্ড আহিল আৰু কিছুমানৰ 1 ছেপ্টেম্বৰৰ পৰা ফিজিক্যাল টেষ্টও আছে, সো সেই কাৰণে ভাবিছো আপোনালোকৰ সুবিধা হোৱাকৈ নেক্সট ক্লাছৰ পৰা সিৰিজ এটা ষ্টাৰ্ট কৰিম। এই সিৰিজত আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰৰ লগতে এক্সামত অহাৰ সম্ভাৱনা থকা মোস্ট ইম্পৰ্টেন্ট এমসিকিউবোৰ ডিসকাস কৰিম, যিবোৰে আপোনালোকৰ আসাম পুলিচ কনষ্টেবল ABUBৰ ৰিটেন এক্সামৰ প্ৰিপাৰেচন কৰাত সহায় কৰিব। সো আহক আজিৰ ইণ্ডিয়ান পলিটিৰ থাৰ্ড পাৰ্টটি ষ্টাৰ্ট কৰো। Question number 1, which articles of Indian Constitution are related to citizenship? ইয়াত সোধা হৈছে যে citizenship বা নাগৰিকত্ব ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলৰ লগত জড়িত। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন সি আৰ্টিকল 5 to 11 বা অনুচ্ছেদ 5 পৰা 11 লৈ। ভাৰতৰ সংবিধানৰ আৰ্টিকল 5 পৰা 11ত সিটিজেনশিপ সন্নিবিষ্ট কৰা হৈছে। Next question, question number 2, which type of citizenship is provided by the Constitution of India? ইয়াত সোধা হৈছে যে ভাৰতৰ সংবিধানে নাগৰিকক কি ধৰণৰ নাগৰিকত্ব প্ৰদান কৰিছে। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন এ সিঙ্গল সিটিজেনশিপ বা একক নাগৰিকত্ব। ভাৰতৰ সংবিধানে ভাৰতৰ নাগৰিকক একক নাগৰিকত্ব বা সিঙ্গল সিটিজেনশিপ প্ৰদান কৰিছে, অৰ্থাৎ আমি সকলোৱে ভাৰতবৰ্ষৰহে নাগৰিক হয়, আমি কোনো ৰাজ্যৰ নাগৰিক নহয়, আমি ৰাজ্যৰ অধিবাসীহে হয়। এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 লৈ, হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান ইউনিয়ন? ইয়াত সোধা হৈছে যে বৰ্তমান ভাৰতত কেইখন ৰাজ্য আছে। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি 28 বা 28খন। 2020 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ মুঠ ৰাজ্যৰ সংখ্যা হৈছে 28খন আৰু ইউনিয়ন টেৰিটৰিজ বা কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন। ইয়াৰ আগতে ভাৰতৰ ৰাজ্য আছিল 29খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছিল 7খন। Next question, question number 4, which of the following parts of the Indian Constitution deals with citizenship? ইয়াত সোধা হৈছে যে ভাৰতৰ সংবিধানৰ কোনটো পাৰ্ট সিটিজেনশিপ বা নাগৰিকত্বৰ লগত জড়িত। আৰু অপচন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি পাৰ্ট 2। ভাৰতৰ সংবিধানৰ পাৰ্ট 2ৰ আৰ্টিকল 5 পৰা আৰ্টিকল 11 নাগৰিকত্বৰ লগত জড়িত। আৰু আপোনালোকে যদি আমাৰ চেনেলটি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ নটিফিকেশন পাবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। Question number 5, by the process of naturalization, which one among the following can acquire the citizenship of India? ইয়াত সোধা হৈছে যে নেচুৰেলাইজেশ্যন বা দেশীয়কৰণ পদ্ধতিৰে তলত উল্লেখ কৰা কোনে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব। আৰু অপচন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি অল অফ দ্য এবভ বা ওপৰত উল্লেখ কৰা সকলোৱে। ফৰেনাৰ, নন ৰেচিডেণ্ট ইণ্ডিয়া বা অনাবাসী ভাৰতীয়, অভাৰচিজ ইণ্ডিয়ান বা বিদেশী ভাৰতীয় সকলো লোকে দেশীয়কৰণ পদ্ধতিৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰিব। এই লোকসকলে দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰিবলৈ হলে ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰিব লাগিব। লগতে আবেদনকাৰীয়ে আবেদন কৰাৰ সময়ৰ পৰা 1 বছৰ আগতে ভাৰতবৰ্ষত বাস কৰা নাইবা ভাৰত চৰকাৰৰ তলত চাকৰি কৰা লোক হ'ব লাগিব। আৰু আবেদনকাৰী নিজ দেশৰ নাগৰিকত্ব বৰ্জন কৰিব লাগিব। Question number 6, who is called the first citizen of India? ইয়াত সোধা হৈছে যে কাক ভাৰতৰ প্ৰথম নাগৰিক বুলি কোৱা হয়। আৰু অপচন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি দা প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিক ভাৰতৰ প্ৰথম নাগৰিক বুলি কোৱা হয় কাৰণ তেওঁৱে দেশক ৰিপ্ৰেজেন্ট কৰে, তেওঁৱে হৈছে দেশৰ কনষ্টিটিউচনেল হেড আৰু তেওঁৰ নামতে ভাৰতৰ শাসন কাৰ্য পৰিচালনা কৰা হয়।
Next question, question number 7. In Indian, the concept of single citizenship is adopted from. ইয়াত সোধা হৈছে যে ভাৰতত সিংগল সিটিজেনশিপ কনসেপ্টটি ক'ৰ পৰা গ্ৰহণ কৰা হৈছে আৰু অপচন চাৰিটাৰ ভিতৰৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি ইংলেণ্ড ভাৰতত সিংগল সিটিজেনশিপ কনসেপ্টটি ব্ৰিটিছ কনস্টিটিউশন বা ইংলেণ্ডৰ পৰা গ্ৰহণ কৰা হৈছে Next question, question number 8. Provision of citizenship in Indian Constitution became applicable in. ইয়াত সোধা হৈছে যে ভাৰতৰ সংবিধানত citizenship provisionটি কেতিয়াৰ পৰা applicable হয় বা প্ৰযোজ্য হয় আৰু অপচন চাৰিটাৰ ভিতৰৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি 1950 1950 চনৰ পৰা ভাৰতৰ সংবিধানত citizenship provisionটি প্ৰযোজ্য হয় Question number 9. How many ways Indian citizenship can be acquired? ইয়াত সোধা হৈছে যে কেইটা পদ্ধতিৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰি আৰু অপচন চাৰিটাৰ ভিতৰৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি 5 ভাৰতৰ নাগৰিকত্ব 5টা পদ্ধতিৰে লাভ কৰিব পাৰি আৰু এই পদ্ধতি কেইটা হৈছে citizenship by birth বা জন্মৰ দ্বাৰা নাগৰিকত্ব লাভ second citizenship by descent বা বংশানুক্ৰমে নাগৰিকত্ব লাভ third citizenship by registration বা পঞ্জীয়নৰ জৰিয়তে নাগৰিকত্ব লাভ fourth citizenship by naturalization অৰ্থাৎ দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ আৰু 5 নম্বৰ citizenship by incorporation of territory অৰ্থাৎ নতুন অঞ্চলৰ অন্তৰ্ভুক্তিৰ ফলত নাগৰিকত্ব লাভ Next question, question number 10. In which year the Citizenship Act passed in India? ইয়াত সোধা হৈছে যে ভাৰতত Citizenship Act বা নাগৰিকত্ব আইন কেতিয়া গৃহীত হৈছিল আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি 1955 1955 চনৰ 30 ডিসেম্বৰত ভাৰতত নাগৰিকত্ব আইন গৃহীত হৈছিল 1955 চনৰ নাগৰিকত্ব বিধি অনুযায়ী কমনৱেলথৰ সদস্য ৰাষ্ট্ৰৰ নাগৰিকসকলে ভাৰতৰ কমনৱেলথ নাগৰিকৰ মৰ্যাদা ভোগ কৰিব পাৰিব আৰু এই আইন অনুসৰি নাগৰিকত্ব লাভ আৰু নাগৰিকত্ব বঞ্চিত কৰাৰ চৰ্ত প্ৰদান কৰিছে Next question, question number 11. CAA Bill 2019 provides a path to Indian citizenship for persons belonging to religious minority groups persecuted in. ইয়াত সোধা হৈছে যে CAA Bill 2019 অনুসৰি কোন দেশৰ religious minority groupক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ কথা কৈছে আৰু অপচন চাৰিটাৰ ভিতৰৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি all of this অৰ্থাৎ উপৰোক্ত সকলো CAA অৰ্থাৎ Citizenship Amendment Act 2019 2019 চনৰ 9 ডিসেম্বৰত লোকসভাত গৃহীত হয় এই বিলৰ প্ৰধান উদ্দেশ্য হৈছে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ 6টা ইলিগাল মাইগ্ৰেন্ট কমিউনিটি ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হ'ব আৰু এই 6টা সম্প্ৰদায় হৈছে হিন্দু শিখ বুদ্ধিষ্ট খ্ৰীষ্টিয়ান পাৰ্চী আৰু জৈন Next question, question number 12. The state reorganization in 1956 created ইয়াত সোধা হৈছে যে 1956 state reorganization অৰ্থাৎ ৰাজ্য পুনৰ্গঠন আইনে ক্ৰিয়েট কৰিছিল আৰু অপচন চাৰিটাৰ ভিতৰৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি 14 states and 6 union territories 1956 state reorganization বা ৰাজ্য পুনৰ্গঠন আইনে 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল ক্ৰিয়েট কৰিছিল Next question, question number 13. Which of the following articles of the Indian Constitution allowing the central government to create a new state in India? ইয়াত সোধা হৈছে যে নিম্নলিখিত ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলে চেন্ট্ৰেল গভৰ্ণমেণ্টক ভাৰতৰ নতুন ৰাজ্য গঠন কৰিবলৈ অনুমতি প্ৰদান কৰিছে আৰু অপচন চাৰিটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপচন বি আৰ্টিকল 3 Next question, question number 14. Which is the smallest union territory of India in terms of total area? ইয়াত সোধা হৈছে যে total area ফালৰ পৰা চাবলৈ গ'লে ভাৰতৰ আটাইতকৈ সৰু ইউনিয়ন টেৰিটৰি বা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন
আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি লক্ষদ্বীপ। লক্ষদ্বীপ হৈছে ভাৰতৰ আটাইতকৈ সৰু ইউনিয়ন টেৰিটৰী। লক্ষদ্বীপ 36টা দ্বীপৰ দ্বাৰা গঠিত আৰু ইয়াৰ মুঠ মাটিকালি হৈছে 32 বৰ্গ কিলোমিটাৰ। এতিয়া আহিছো কোৱেশ্চন নম্বৰ 15 লৈ। Who has the right to set up a high court in any union territory? ইয়াত খোলা হৈছে যে যিকোনো ইউনিয়ন টেৰিটৰীত হাইকোৰ্ট স্থাপনৰ ৰাইট কাৰ লগত আছে। আৰু অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি পাৰ্লিয়ামেণ্ট। আৰ্টিকল 241 অনুসৰি যিকোনো ইউনিয়ন টেৰিটৰীত হাইকোৰ্ট স্থাপনৰ পাৱাৰ পাৰ্লিয়ামেণ্টৰ ওচৰত থাকে আৰু ভাৰতবৰ্ষৰ মাত্ৰ এটা ইউনিয়ন টেৰিটৰীতে হাইকোৰ্ট আছে আৰু সেই ইউনিয়ন টেৰিটৰীটো হৈছে দিল্লী। Next question, question number 16. Under which constitutional amendment act Sikkim was made an integral part of India? ইয়াত খোলা হৈছে যে কোনটো সাংবিধানিক সংশোধনী আইনৰ অধীনত ছিকিম ভাৰতৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰে। আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ 36 এমেণ্ডমেণ্ট। 1975 26 এপ্ৰিলত 36 কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ অধীনত ছিকিম ভাৰতৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰে। Next question, question number 17. How many union territories in India has legislative assemblies? ইয়াত খোলা হৈছে যে ভাৰতৰ কেইখন ইউনিয়ন টেৰিটৰীত legislative assemblies আছে। আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি 3। ভাৰতৰ 3খন ইউনিয়ন টেৰিটৰীত legislative assembly আছে আৰু এই 3খন ইউনিয়ন টেৰিটৰী হৈছে পুডুচেৰী, জম্মু এণ্ড কাশ্মীৰ আৰু দিল্লী। Next question, question number 18. Which constitutional amendment of India described Delhi as a national capital region? ইয়াত খোলা হৈছে যে ভাৰতৰ কোনটো সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা দিল্লীক নেশ্যনেল কেপিটেল ৰিজন বুলি কোৱা হয়। আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি 69 এমেণ্ডমেণ্ট। 1991 69 কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ দ্বাৰা কেন্দ্ৰীয় শাসিত দিল্লী নেশ্যনেল কেপিটেল ৰিজন বা জাতীয় ৰাজধানী অঞ্চল নামেৰে জনা যায়। 1956 দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, কিন্তু 1991 ডিচেম্বৰ মাহত ভাৰতীয় সংবিধানৰ 69 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট আইন পাছ কৰা হয় আৰু এই এমেণ্ডমেণ্টৰ মাধ্যমত সংবিধানৰ 239A আৰ্টিকলৰ পিছত 239AA আৰু 239AB আৰ্টিকল দুটা সংযুক্ত কৰা হয়। এই সংশোধনী আইনৰ অধীনত দিল্লীৰ ক্ষেত্ৰত এটি বিশেষ ব্যৱস্থা কৰা হয় আৰু এই সংশোধনী আইনেই দিল্লীক জাতীয় ৰাজধানী অঞ্চল হিচাপে ঘোষণা কৰে। এতিয়া আহিছো question number 19 লৈ। Which of the following has the power to carve out a new state in India? ইয়াত খোলা হৈছে যে ভাৰতৰ নতুন ৰাজ্য গঠনৰ পাৱাৰ কাৰ লগত আছে। আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন এ দ্য পাৰ্লিয়ামেণ্ট। ভাৰতৰ নতুন ৰাজ্য গঠনৰ সাংবিধানিক ক্ষমতা সংসদৰ ওচৰত আছে। সংসদে নতুন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল গঠন বা কোনো ৰাজ্যৰ সীমা বা নাম পৰিৱৰ্তন কৰিব পাৰে। Next question, question number 20. How many union territories India has at present? ইয়াত খোলা হৈছে যে বৰ্তমান ভাৰতত কেইটা ইউনিয়ন টেৰিটৰিজ বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি 8। বৰ্তমান ভাৰতত 8খন ইউনিয়ন টেৰিটৰিজ বা কেন্দ্ৰীয় শাসিত অঞ্চল আছে আৰু এইকেইখন হৈছে 1 Andaman and Nicobar Island, 2nd Dadra and Nagar Haveli and Daman and Diu, 3rd Chandigarh, 4th Lakshadweep, 5 Puducherry, 6 Delhi, 7 Ladakh আৰু 8 Jammu and Kashmir. Next question, question number 21. Which is the first ever state constituted on linguistic basis? ইয়াত খোলা হৈছে যে ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথম ৰাজ্যখনৰ নাম কি। আৰু অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি অন্ধ্ৰ প্ৰদেশ। 1956 1 নৱেম্বৰ তাৰিখে ভাষাৰ ভিত্তিত প্ৰথম ৰাজ্য অন্ধ্ৰ প্ৰদেশৰ
গঠন হৈছিল এতিয়া আহিছো আজিৰ একেবাৰে শেষৰটি কোৱেশ্চন লৈ which of the following union territories MLAs do not participate in the election of the president of India ইয়াত খুদা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত তলৰ উল্লেখ কৰা কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ MLA পাৰ্টিসিপেট কৰিব নোৱাৰে আৰু অপচন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে both A and B অৰ্থাৎ A আৰু B দুইটাই পাৰ্টিসিপেট কৰিব নোৱাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত লক্ষদ্বীপ আৰু চণ্ডীগড় এই দুইখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ MLA অংশগ্ৰহণ কৰিব নোৱাৰে সো আজিলৈ ইমানেই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আপোনালোকৰ যদি আমাৰ চেনেলটিলৈ বা ভিডিঅ'বোৰলৈ কিবা পৰামৰ্শ থাকে তেন্তে প্লিজ কমেন্টত জনাব আৰু যদি ভিডিঅ'টি চাই উপকৃত হৈছে তেন্তে লগৰ বন্ধু-বান্ধৱীবোৰকো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে এনে ধৰণৰ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ হলে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব সো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ সকলোকে নমস্কাৰ বাই বাই